এভৰিৱান এতিয়া 9টা বাজি গৈছেহে ৰাতিপুৱা আৰু আমি যাবলৈ ওলাইছোঁ ডক্টৰ পূজাবাই ডক্টৰক দেখাইছে বুলি কৈছিলোঁ দাঁতৰ বিষ সেইটো কাৰণে আজি চেকআপ আছে চেকআপত যাবলৈ ওলাইছোঁ আৰু এতিয়া যাওঁ চেকআপলৈ বাই বাই মা পূজাবাই আজি স্কুটি চলাব আৰু মই উঠিম প্ৰায় খুব কমহে মই পিছফালে উঠিবলৈ পাওঁ আৰু সেইটো ফিলিং মোৰ কাৰণে বেলেগ বাই বাই এতিয়া নগ'লে নহয় কাৰণেহে যাবলৈ ওলাইছোঁ এয়া ঘৰৰ পৰা ওলাই আহিছোঁ চেম্বাৰ পালোহি আৰু আজি ইয়াত বেছি মানুহ নাই তাই আহিলেই ভয় কৰে দাঁতৰ কিবা মেচিন চেচিন লগাই কিবা কৰিব বুলি ভয়তে বহি আছে ওলাই আহিলোঁৱে যেতিয়া দুটামান সৰু সুৰা বজাৰ আছে সেই বজাৰকেইটা কৰি একেবাৰে ঘৰ যাওঁ আৰু আপোনালোকক অকণমান দেখাওঁ আৰু ন ঘৰৰ ভিতৰত সোমাই এনেই ভয় কৰি থকা যেন লাগে ইয়াত আহিলে একো নায়েই যে আমি ওলাই আহিলোঁৱে যেতিয়া ভাবিছোঁ আপোনালোককো অলপ শিৱসাগৰখন দৰ্শন কৰাওঁ আমি এতিয়া দলমুখ চাৰিআলিৰ পৰা আগবাঢ়ি গৈ আছোঁ দৌলৰ ফালে এয়া হৈছে আমাৰ শিৱদৌল আমাৰ শিৱসাগৰ মাজমজিয়াত অৱস্থিত শিৱদৌলটি নিৰ্মাণ কৰাইছিলে শিৱসিংহৰ পত্নী অম্বিকা কোঁৱৰীয়ে এতিয়া আমি শিৱদৌলৰ কাষে কাষে আগবাঢ়ি গৈছোঁ আৰু ইয়াত কি আছে আপোনালোকক দেখাই যাম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু এই যে আমি মন্দিৰটো পাৰ হৈ আহিলোঁ এয়া হৈছে শনি মন্দিৰ আৰু এয়া হৈছে আমাৰ দেৱীদৌলৰ ঠিক সন্মুখত আছে আমাৰ শিৱসাগৰৰ এইটো ডাকঘৰ আৰু ডাকঘৰৰ পৰা আগবাঢ়ি গৈ ডাকঘৰৰ একেবাৰে কাষতে আছে আমাৰ শিৱসাগৰৰ উপায়ুক্তৰ কাৰ্যালয় আৰু উপায়ুক্তৰ কাৰ্যালয় অতিক্ৰম কৰি আমি এয়া পালোঁগৈ শিৱসাগৰ বৰপুখুৰী পাৰ 1655 খ্ৰীষ্টাব্দতে এই শিৱসাগৰ বৰপুখুৰী পাৰটো অম্বিকা কোঁৱৰীয়ে খন্দুৱাইছিল এনেদৰে শিৱসাগৰ বৰপুখুৰী পাৰে পাৰে আপোনালোকে গৈ থাকিলেই আপোনালোকে অনুভৱ কৰিব যে বৰপুখুৰী পাৰ বা শিৱদৌলৰ পাৰতেই আমাৰ শিৱসাগৰৰ বেছিভাগ কাৰ্যালয় ইয়াতে অৱস্থিত শিৱসাগৰ ভৱনৰ কাষতে আছে টুৰিষ্ট লজ আৰু টুৰিষ্ট লজৰ পৰা আগবাঢ়ি গৈ থাকিলে দেখিব ইয়াৰ কাষতে আছে এখন ধুনীয়া পাৰ্ক আৰু ইয়াৰ সন্মুখত আমাৰ ধুনীয়া শিৱসাগৰ পুখুৰীটো এইখন হৈছে আনন্দৰাম বৰুৱা উদ্যান আমি মাজে মাজে যাওঁ এই পাৰ্কখনলৈ বন্ধ পালে কেতিয়াবা যাওঁ খুব ভাল লাগে ইয়াৰ পৰিৱেশটো সময়টো ধুনীয়াকৈ অতিবাহিত হৈ যায় আৰু এতিয়া আমি আগবাঢ়ি গৈ আছোঁ পাৰ্কখনৰ পৰা আৰু পাৰ্কখনৰ ঠিক কাষতে আছে এটা যাদুঘৰ আমাৰ শিৱসাগৰৰ যাদুঘৰটো পাৰ হৈ ইয়াৰ কাষতে লাগি আছে এখন টেনিছ কোৰ্ট আৰু টেনিছ কোৰ্টৰ একেবাৰে কাষতে আছে শিৱসাগৰ যুৱদৌল something sweet. Follow you in my fantasy. I'll be there, you'll be with me. Follow you in my fantasy.
গৈ গৈ পুনৰ বৰপুখুৰীৰ আন এটা পাৰ পালোগৈ আৰু ইয়াত কি আছে আপোনালোকে ভিডিঅ'টোত দেখি যাব সকলোবোৰ এই যে আপোনালোকে দেখিছে এই প্ৰকাণ্ড ৰঙা ৰঙৰ ৱালখন এই ৱালখনৰ ইপাৰে কি আছে জানেনে এই ৱালখনৰ ইপাৰে আছে শিৱসাগৰ জিলা কাৰাগাৰখন এখন শিৱসাগৰ জিলা কাৰাগাৰ আপোনালোকতো সকলোৱে জানেই যে আমাৰ শিৱসাগৰৰ নামটো শিৱসাগৰ বৰপুখুৰীৰ পৰাই উৎপত্তি হৈছে আৰু 600 বছৰীয়া আহোম ৰাজত্বৰ বহু উত্থান পতনৰ সাক্ষী হৈছে আমাৰ শিৱসাগৰখন ঐতিহাসিকভাৱে অত্যন্ত সমৃদ্ধিশালী আমাৰ শিৱসাগৰখন এইখন হৈছে শিৱসাগৰ বাণিজ্য মহাবিদ্যালয় আপোনালোকক আমাৰ শিৱসাগৰৰ সৌন্দৰ্য দেখাইছোৱে আৰু এতিয়া আমি অলপ ৰৈছোঁ ধুনীয়া গছ আছে ৰাস্তাটো দেখিছেনে মানুহ নাই মাস্ক খুলিব পৰা মাস্ক আৰু ইমান ধুনীয়া গছ আছে একদম ধেৰ গছ আছে আৰু এতিয়া আমি ইয়াত দুখনমান ফটো মাৰোঁ ইয়াতে মাৰোঁ এইখিনিতে ক'ৰবাত ফটো মাৰোঁ আৰু ইমানেই ভিৰ টাউনত আজি ইমানেই ভিৰ এনেকুৱা লাগিছে যেন কৰোণা বোলা বস্তুৱে নাই ইয়াত আৰু কিছুমানৰ মাস্ক নাই কিছুমানে মাস্ক মাৰিছে নাকটো উলিয়াই লৈছে কাণত ওলমাই লৈছে মানে মানুহবোৰৰ কাৰণে আমাৰ নিজৰ কাৰণে আমি বিপদবোৰ নিজেই চপাই লৈছোঁ আচলতে আমি প্ৰথমতে নিজে সাৱধান হ'ব লাগিব হয় নাই বাৰু ফটো মাৰিবলৈ লৈছিলোঁহে বতৰটোৱে গাজিছে আৰু আজিৰ পৰাতো 2টা বজাতে দোকানবোৰ বন্ধ কৰিব আৰু বজাৰ 2টামানো কৰিব আছে সেইটো কাৰণে জল্দি যাওঁ বজাৰকেইটা কৰি একদম ঘৰ যাওঁ বৰষুণ দিব নহ'লে বজাৰে কৰিব নাপাম আৰু এতিয়া 12টা বাজিব হ'ল 2টা বজাত দোকান বন্ধ কৰিবই হেলমেট স্কুটি চলাওঁতে বাইক চলাওঁতে হেলমেট বেগ ললোঁ এয়া শিৱদৌলৰ কাষতে আছে বিষ্ণু মন্দিৰ এখন পূজা বা আমাৰ দুইজনী বাৰে পঢ়া কিন্তু মই নাই পঢ়া গাৰ্লছ কলেজ এহেঁতৰ কলেজ আপোন কলেজ শিৱসাগৰ গাৰ্লছ কলেজ ভিৰ এইখন হৈছে আমাৰ শিৱসাগৰৰ চেণ্ট্ৰেল মাৰ্কেট
তই মটৰৰ কেনটো কেতিয়াবা পনীৰৰ তাতে পাম নেকি বৰষুণ দি আছে তাৰপিছত মোৰ মানে এতিয়া বৰষুণ তিতিলোঁ অলপ তিতি দুটামান হাঁচি আহিলে এতিয়া মই কি কৰিছোঁ স্কুটিখন চলাইছোঁ তেতিয়াহে হেলমেটটো পিন্ধিবলৈ পাম আৰু মূৰটো নিতিতে তেতিয়া বা দোকানলৈ গৈছে মই ৰাস্তা কাষত ৰৈ আছোঁ কিন্তু এতিয়াও চিপ চিপকৈ বৰষুণটো দিয়ে আছে কিন্তু এনেকুৱা বৰষুণত গাড়ী চাৰীত আহিবলৈ ভাল যদিও স্কুটিত চলাবলৈ বৰ বেয়া চকুটোত খুব দিগদাৰ কৰে হ'লেও যেনে তেনে চলাইছোঁ আৰু সোনকালে ঘৰ পাবগৈ লাগে আমি আহি পালোহি ইমানে তিতিলোঁ মানে এতিয়া অলপ গা চাবোৰ গৰম গৰম লাগি গৈছেগৈ তিতি তিতি আহি পাই মায়ে গৰম পানী কৰি দিলে গা ধুলোঁ একদম চুলি তুলি ধুলোঁ মানে ইমান ভিৰৰ পৰা আহিছোঁ যে তাৰপিছত বৰষুণতো তিতিলোঁ সেইটো কাৰণে চুলি তুলি চব ধুই দিলোঁ কাপোৰ চাপোৰ আৰু এতিয়া আমি খাবলৈ লৈছোঁ চাহ জালুক দিয়া তুলসী দিয়া চাহ এই সময়ত খুবেই প্ৰয়োজন কৰোণাৰ সময়ত ইমিউনিটি বুষ্টাৰ এতিয়া আমি খাওঁ চাহ এতিয়া গধূলিয়ে হ'ল আৰু আজি বতৰটোও ঠাণ্ডা অলপ অলপ বৰষুণ এতিয়াও দিয়ে আছে আৰু আমি কি খাবলৈ লৈছোঁ মা এয়া ৰঙালাও ভাজি বিলাহী টক আছে লগত আৰু শুকান ৰুটি কেঁচা পিঁয়াজ আপোনালোক কোনে কোনে ঠাণ্ডা বতৰত বৰষুণৰ বতৰত ৰঙালাও ভাজি আৰু শুকান ৰুটি খাই ভাল পায় কমেণ্ট এটা কৰিব আৰু ভোট জলকীয়া মই নাখাওঁ মায়েহে খায় বাহঁতে খায় আৰু এতিয়া আমি খাওঁ ৰুটি আৰু এয়া ৰঙালাও ভাজি আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত তেতিয়ালৈকে ঘৰতে থাকক সুৰক্ষিত থাকক বাই বাই